আজি এখন চিঠি হাতত লৈ আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি মই যিখন চিঠি হাতত লৈছোঁ, চিঠিখন পঠিয়াইছে ধুবুৰীৰ পৰা। তেওঁ নিজৰ ষ্টৰিটোৰ নাম দি পঠিয়াইছে তুমি কেৱল মোৰ। তেওঁ লিখিছে, মোৰ নাম ধীৰাজ আৰু তাইৰ নাম পাহি। আমাৰ প্ৰেম আৰম্ভ হৈছিল 2021 চনৰ মাৰ্চ মাহত। আমি দুয়ো চিনাকি হৈছিলোঁ ফেচবুকৰ জৰিয়তে। কিছুদিন কথা পতাৰ পিছত তাইক মই প্ৰপ'জ কৰিছিলোঁ। প্ৰথমতে তাই না কৰিছিল যদিও পিছত তাইও একচেপ্ট কৰিলে আৰু আমাৰ মাজত ভালপোৱা আৰম্ভ হ'ল। লাহে লাহে আমাৰ সম্পৰ্কটো গভীৰ হ'বলৈ ধৰিলে। মানে আমি কথা নপতাকৈ থাকিব নোৱাৰা হ'লোঁ। তাই মোক বহুত কেয়াৰ কৰে। ৰাতিপুৱা টোপনিৰ পৰা জগাই দিয়ে ফোন কৰি, কিবা খাইছানে, ভাত কেতিয়া খাবা আদি কথাবোৰ সুধিয়ে থাকে। মাজে মাজে কেতিয়াবা সৰু সুৰা কথাত খঙো কৰে। দাদা, তাই মোক হেৰুৱাবলৈ বহুত ভয় কৰে। তাই সদায় কয় যে ক'ৰবালৈ গ'লে মোক কৈ যাবি, নহ'লে মোৰ বহুত চিন্তা হৈ থাকে। কিন্তু মই ক'ৰবালৈ যোৱা সময়ত ইমান বেছি ব্যস্ত হৈ পৰোঁ যে মই তাইক ক'বলৈ পাহৰিয়ে যাওঁ। কেতিয়াবা তাইৰ মোৰ প্ৰতি মৰমবোৰ দেখি মোৰ চকুলো বাগৰি যায়। তাই মোৰ এটা কথাও নেপেলায়, মই যি কওঁ তাকেই কৰে। দাদা, আমি কেতিয়াও পাৰ্চনেলি লগ পোৱা নাছিল, যদিও তাইৰ আৰু মোৰ মাজত আছে বিশ্বাস আৰু অসীম ভালপোৱা। আমি দুয়ো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হিচাপে নহয়, হাজবেণ্ড ৱাইফ হিচাপে কথা পাতিছিলোঁ। হেল্ল', কোৱা। কি কৰিছা? এনেই আছোঁ, কিনো কৰিম আৰু। ভাত খালানে? নাই খোৱা। 3টা বাজি গ'ল, এতিয়ালৈ ভাত খোৱা নাই যে, কিবা টেনশ্যন নেকি? এই টেনশ্যন বোলা বস্তুটো জানো কেতিয়াবা শেষ হ'ব? টেনশ্যন ল'বনো কি আছে, চাবাচোন এদিন সকলো ঠিক হৈ যাব। একো এটা কৰিব নোৱাৰিলোঁ জীৱনটোত। নাই এজন ভাল মানুহ হ'ব পাৰিলোঁ, নাই এটা ভাল চাকৰি পালোঁ। মই কৈছোঁ নেকি কেতিয়াবা যে তুমি চাকৰি নাপালে মই তোমাৰ লগত বিয়া নহওঁ বুলি? তোমাৰ ওপৰত বিশ্বাস আছে মোৰ, কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰক কেনেকৈ খুৱাম? তুমি ইমান টেনশ্যন নল'বাচোন, এদিন সকলো ঠিক হৈ যাব। আমি আমাৰ ল'ৰা ছোৱালীক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। এতিয়া যোৱা, ভাতকেইটা খাই লোৱাগৈ, মাও চাগে ৰৈ আছে তোমালৈ। তাইৰ প্ৰতিটো কথাৰ পৰাই মই মনটোত সাহস আৰু শান্তি পাইছিলোঁ। আমাৰ ভাল পোৱাই 3 বছৰ পাৰ কৰিলে, কিন্তু আমি কেতিয়াও লগ পোৱা নাছিলোঁ। তাই কেতিয়াবা কয় লগ কৰাৰ কথা, কিন্তু মই কিছুমান অসুবিধাৰ বাবে লগ কৰিব পৰা নাছিলোঁ। মই বহুত দুখীয়া ঘৰৰ ল'ৰা, মোৰ দেউতা নাই। ঘৰত কেৱল মা আৰু মই, আনকি দাদা থাকিবলৈ মোৰ ভাল ঘৰ এখনো নাই। কেনেবাকৈ চলি আছোঁ টিউচন কৰা পইচা কেইটাৰে। তাইৰ ঘৰ আছিল কোকৰাঝাৰত আৰু মোৰ ঘৰ ধুবুৰী। বৰ বেছি দূৰো নাছিল, যদিও আমি কেতিয়াও লগ পোৱা নাছিলোঁ। তাৰ পিছতো দাদা আমাৰ সম্পৰ্কটো ধুনীয়াকৈ চলি আছিল। হেল্ল', কি কৰি আছিলানো? মই ইমান ফোন কৰি আছিলোঁ। আৰে বাবা, মই টিউচন কৰি আছিলোঁ। এই মাত্ৰ টিউচন শেষ কৰিলোঁ। তুমিচোন জানাই মই টিউচন কৰি থাকিলে ফোনটো সদায় চাইলেণ্টত ৰাখোঁ। বাৰু, চাহ খালা? নাই খোৱা ৰ'বা, খামহে অলপ পিছত। এনেকৈ নোখোৱা নোলোৱাকৈ কিয় টিউচন কৰি থাকা কোৱাচোন? যোৱা, কিবা অকণমান খাই লোৱাগৈ। খাম দিয়া, খাম। তুমি খোৱাক লৈ টেনশ্যন লৈ থাকা ন? হ'ব দিয়া, আকৌ টিউচনৰ সময় হ'ল, বাই। তাই সকলো সময়তে মোৰ লগত কথা পাতিবৰ বাবে ৰখি থাকে, আৰু মই কিবা কিবি সমস্যাৰ বাবে কথা পাতিব নোৱাৰোঁ। তাই 10টা মেছেজ কৰিলে মই এটা ৰিপ্লাই কৰোঁ। মই তাইক মেছেজ কৰিলে তাই 1 ছেকেণ্ডত ৰিপ্লাই কৰে, আৰু যেতিয়া তাই মোক মেছেজ কৰে মই ৰিপ্লাই কৰোঁতে বহুত দেৰি হৈ যায়। কিন্তু তাইক মই নিজতকৈও বেছি বিশ্বাস কৰিছিলোঁ, আৰু সেই বিশ্বাস আছিল বাবেই হয়তো মই দেৰিকৈ মেছেজ ৰিপ্লাই কৰিছিলোঁ। তাই মোক সকলো ক্ষেত্ৰতেই সাহস দিছিল আগুৱাই যাবলৈ। বহুত দুখ আৰু কষ্টৰ মাজেৰেও আমাৰ সম্পৰ্কটো ঠিকেই চলি আছিল। এদিন হঠাৎ মোৰ জীৱনলৈ নামি আহিছিল ক'লা ডাৱৰ। হেল্ল', হেল্ল',
শুনি আছোঁ। ঘৰত মায়ে সকলো গম পালে। মোক বহুত গালি দিছে। মই আৰু তোমাৰ লগত কথা পাতিব নোৱাৰোঁ। তুমি মোক ফোন মেছেজ নকৰিবা যেতিয়ালৈ মই নকৰোঁ। খালো শুনাচোন। এই বুলি কৈ তাই ফোনটো কাটি দিলে আৰু মই একো ভাবিব পৰা নাই হঠাৎ কি হ'ল। মই ভাবিছিলোঁ সকলো ঠিক হৈ যাব। দাদা মই সকলো সময়তে ৰখি থাকোঁ তাইৰ এটা ফোনলৈ, তাইৰ এটা মেছেজলৈ। যিজনী ছোৱালীয়ে মোৰ লগত কথা নপতাকৈ এটা দিন পাৰ কৰা নাছিলে, যিজনী ছোৱালীয়ে মোৰ এটা মেছেজৰ বাবে গোটেই দিন অপেক্ষা কৰে, আজি সেইজনী ছোৱালীয়ে মই 1000টা মেছেজ কৰিলেও এটা মেছেজৰো ৰিপ্লাই নকৰে, ফোন কৰিলেও ৰিচিভ নকৰে। দাদা কান্দি কান্দি মোৰ অৱস্থা নোহোৱা হৈ গৈছে। এতিয়া কেৱল উশাহটোহে বন্ধ হ'ব বাকী আছে। এতিয়া চাগে দিনটোৰ 15 ঘণ্টাতকৈও বেছি সময় মই কান্দি পাৰ কৰোঁ। বহুত মন যায় তাইৰ লগত কথা পাতিবলৈ, তাইৰ মাতষাৰ এবাৰ শুনিবলৈ। কেতিয়াবা মোৰ এনেকুৱা লাগে যে মোৰ উশাহটো একেবাৰে বন্ধ হৈ যাব। কান্দি কান্দি তাইলৈ মেছেজ কৰোঁ, তথাপিও তাই একো ৰিপ্লাই নকৰে। তাই মোৰ প্ৰতিটো মেছেজ চিন কৰে, একো ৰিপ্লাই নকৰে। মই বাৰে বাৰে কওঁ যে এনেকুৱা নকৰিবি, মই তোমাৰ অবিহনে কেতিয়াও থাকিব নোৱাৰোঁ। প্লিজ মোৰ লগত কথা পাতা। দাদা মোৰ কেতিয়াবা মোৰটোৱে একো কাম নকৰা হৈ যায়। তাইৰ অবিহনে জীয়াই থকাটো একেবাৰেই অসম্ভৱ। কিছুদিন যোৱাৰ পিছত এদিন হঠাৎ তাই মোক ফোন কৰিলে। খালো পাহি। কোৱা। পাহি প্লিজ এনেকুৱা নকৰিবা, মই বহুত কষ্টত আছোঁ। শুনা, মোৰ ঘৰৰ মানুহে এইটো ৰিলেশ্যন কেতিয়াও একচেপ্ট নকৰে, গতিকে তুমি মোক পাহৰি যোৱা। পাহি প্লিজ এনেকৈ নকবা, মই তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰে তুমি বুজিব কিয় চেষ্টা নকৰা? সকলো কথা তোমাৰ মতে নহয় আৰু মোক ফোন মেছেজ নকৰিবা। এতিয়া তুমি তোমাৰ মতে চলা আৰু মোক মোৰ মতে চলিবলৈ দিয়া। পাহি প্লিজ মোক এনেকুৱা নকৰিবা পাহি। মই তোমাৰ ভৰিত ধৰি কৈছোঁ, মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। আমি দুয়োজনে গৈ মা দেউতাৰ ওচৰত ক্ষমা খুজিম, মা দেউতাই নিশ্চয় মানি ল'ব। আগতেচোন মই তোমাক ফোন কৰিলে ফোনটো ৰিচিভ কৰিবলৈ সময় নাছিল, এতিয়া ক'ত সময় পোৱা গোটেই দিন গোটেই ৰাতি ফোন কৰি থাকিবলৈ? মই কেতিয়াও ভবা নাছিলোঁ যে আমাৰ মাজত আজি এনেকুৱাও এটা দিন আহিব। মই সপোনতো ভাবিব পৰা নাছিলোঁ তুমি এনেকৈ সলনি হ'বা বুলি। শুনা, মই নিজৰ মা দেউতাক কষ্ট দি কোনোদিন সুখী হ'ব নোৱাৰোঁ। এতিয়া তুমি তোমাৰ ৰাস্তাত আৰু মোক মোৰ ৰাস্তাত চলিবলৈ দিয়া। আৰু শুনা, মোক ফোন মেছেজ কৰি ডিষ্টাৰ্ব দি নাথাকিবা। সেইদিনা মই ছুচাইড কৰিলোঁ হয় যদিহে মাক চাবলৈ কোনোবা এজন মানুহ থাকিলে হয়। মই কেৱল মাৰ কাৰণে জীয়াই আছোঁ, কাৰণ মোৰ অবিহনে এইখন পৃথিৱীত আৰু মাৰ কোনোৱেই নাই। দাদা মই তাইক কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ অন্তিম উশাহটো থকালৈকে মই কেৱল তাইকেই ভাল পাই থাকিম। এইটো জনমতেই নহয়, মই প্ৰতিটো জনমতেই কেৱল তাইকেই বিচাৰিম। দাদা মোৰ দোষ কি আছিলে? মই দুখীয়া কাৰণে নে তাইক নিজতকৈও বেছি ভাল পোৱা কাৰণে? তাই মোক কিয় বুজি নাপায়? মই কেনেকৈ বুজালে তাই মোক বুজিব যে মই তাইৰ অবিহনে কেতিয়াও থাকিব নোৱাৰোঁ? তাই মোৰ লগত এদিন কথা নাপাতিলে থাকিব নোৱাৰিছিল। মই একো নোখোৱা নোলোৱাকৈ কাম কৰি থাকিলে তাই বহুত কষ্ট পাইছিল। কিন্তু এতিয়া তাই কেনেকৈ থাকিব পাৰিছে? মই জীয়াই আছোঁ নে নাই এটা খবৰ নোলোৱাকৈ তাই কেনেকৈ থাকিব পাৰিছে? মইচোন একেবাৰে থাকিব নোৱাৰোঁ। খাব নোৱাৰোঁ, শুব নোৱাৰোঁ, চটফটাই ফুৰোঁ গোটেই দিন গোটেই ৰাতি। দাদা এয়াই আছিল মোৰ প্ৰথম ভাল পোৱা, তুমি কেৱল মোৰ।